বেছি কথা নকবি কিন্তু এই ভাতকেইটা খাবলৈ পালে মাথাটো গৰম হয় বুলি নাজানো তই বাঢ়ি গৈছে কিন্তু এই খাওঁতে খাইছো নিজে বাঢ়ি এই ৰাস্তাৰ মাজত এনেকৈ কাজিয়া কৰিছে যে কি হৈছে আপোনালোকৰ এনেকুৱা ৰাস্তাৰ মাজত কাজিয়া কৰিছে আপুনি বৰ ঠিক মানুহ নহয় দেই অ' বাইদেউ কি হৈছে কওকচোন আপোনাৰ মানুহজনী এনেই ঘূৰি ফুৰা নাই নহয় তেওঁ আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডখনহে লিংক কৰিব গৈছিল কিয় লাগে এই ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰি এইজনী মোক কি লাভ হ'ব শুনক নিৰ্বাচন আয়োগে এক সুন্দৰ প্ৰচেষ্টা হাতত লৈছে আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড লিংক কৰিব লাগে আমাৰ ইয়াতে কিছুমান এনেকুৱা মানুহ আছে যাৰ ভোটৰ তালিকাত দুই ঠাইত নাম আছে মানে ইয়াতো নাম আছে আৰু বেলেগতো নাম আছে গতিকে নিৰ্বাচন আয়োগে ইলেকশ্যন অফিচে এইটো সিদ্ধান্ত লৈছে যে আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড লিংক কৰি ইয়াৰ সমাধান কৰিব বিচাৰিছে বুজিলে নাই এই ধৰক আমাৰ ভাৰতত মানুহ আছে আমাৰ ইয়াতে মানুহ আছে 100 কাগজত মানে ভোটৰ তালিকাত ভোটৰ লিষ্টত এই 200 হৈ আছে গম পাইছেনে নাই এই গতিকে নিৰ্বাচন আয়োগে এই আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড লিংক কৰি ইয়াৰ সমাধান কৰিব বিচাৰে আৰু এখন সুন্দৰ শুদ্ধ ভোটৰ তালিকা প্ৰস্তুত কৰিব বিচাৰিছে বুজিলে আৰু এটা কথা এই নিৰ্বাচন আয়োগে এইবাৰৰ পৰা এই যিসকল ল'ৰা ছোৱালী আছে মানে 18 বছৰ বয়সত ভৰি দিব তেওঁলোকৰ কাৰণেও সুন্দৰ পদক্ষেপ লৈছে এই যেনে ধৰক 1 জানুৱাৰী 1 জুলাই 1 এপ্ৰিল 1 অক্টোবৰ এইবোৰ তাৰিখৰ ভিতৰত যিসকল ল'ৰা ছোৱালী মানে যিসকল ব্যক্তি 18 বছৰ বয়সত ভৰি দিব তেওঁলোকে এইবাৰ যে ওলাব ভোটৰ খচৰা তালিকা 9 নৱেম্বৰ 2022 এই তাতে ভোটৰ এই মানে লিংক হেৰি কৰিবৰ কাৰণে ভোটৰ তালিকাৰ নাম উঠাবৰ বাবে আবেদন কৰিব পাৰিব আগতীয়াকৈ বুজিলে